নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বহুত দিনে হ'ল মই ৰেচিপি ভিডিঅ' দিয়া নাই, সেয়ে ভাবিলো আজি কিবা এটা বনাও বুলি। আৰু আমাৰ ইয়াত বতৰ একেবাৰে বেয়া, অসমত এতিয়া গৰম হয়, আমাৰ ইয়াত ঠাণ্ডা, পুৰা বতৰ মানে একেবাৰে বেয়া, বৰষুণে দি আছে। সেয়ে বতৰটো চেঞ্জ হোৱাৰ কাৰণে গা চাবোৰ বেয়া হৈ গৈছে, সেয়ে ভাবিলো আজি অলপ জালুক দি কিবা এটা বনাও বুলি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া লৈছোঁ মাংস আৰু এটা ডাঙৰ সাইজৰ আলু অকমান ডাঙৰ কৰি কাটি লৈছোঁ। জালুকৰ গুড়ি, লং, ইলাচি আৰু ডালচেনি। এয়া নহৰুটো মই ডাঙৰ ফুটা আছিলে সেয়ে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ। তেজপাত দুখিলা, এয়া মিক্সিত এটা পিঁয়াজ পিচি লৈছোঁ। বিলাহী এটা লৈছোঁ পাতলকৈ কাটি, এয়া আদা নহৰুৰ পেষ্ট আৰু মিট মছলা লৈছোঁ অকণমান, এয়া নিদিলেও কোনো কথা নাই বাৰু। আৰু লগত থাকিব হালধি, নিমখ আৰু তেল। প্ৰথমে মই মাংসখিনিত অকণমান হালধি দি ল'ম আৰু নিমখ অকণমান আৰু অকণমান মিঠাতেল। এইখিনি সানি অলপ 5 মিনিটমান থৈ দিম। প্ৰথমে এখন কেৰাহী পাতি লৈছোঁ আৰু এতিয়া গৰম হ'ল, ইয়াতে তেল দি লওঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত দিছোঁ কাটি লোৱা পিঁয়াজখিনি। লং, ইলাচি, দালচেনি দিলোঁ আৰু কাটি লোৱা নহৰু কেইফুটা, তেজপাত দুখিলা। এইখিনি অকণমান এতিয়া ৰঙচুৱা হৈছে পিঁয়াজখিনি। ইয়াতে দিম মাংস। কাটি লোৱা আলুকেইটাও লগতে দি দিছোঁ। এনেকৈ 5 মিনিট সময় ভাজি থাকিম। পৰিমাণ অনুসৰি হালধি, অকণমান নিমখ, আগতে নিমখ দি থোৱা আছিলে অলপ। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এতিয়া 5 মিনিট সময় ঢাকন মাৰি দিম। 5 মিনিট সময় ঢাকন দিয়াৰ পাছত এতিয়া ইয়াত দিছোঁ মই পিচি লোৱা পিঁয়াজ। ইয়াত কোনো জলকীয়া ব্যৱহাৰ কৰা নাই, জালুক দিম বাবে। এতিয়া আকৌ মই 10 মিনিট সময় ঢাকন দি থ'ম সিজিবলৈ। 10 মিনিটমান সময় সিজাৰ পাছত ইয়াত দিছোঁ এতিয়া কাটি লোৱা বিলাহী এটা। আকৌ 10 মিনিট সময় এতিয়া ঢাকন দি থওঁ। এটা ধুনীয়া গোন্ধ আহিছে। ইয়াত সেয়ে মই মিট মছলা বেছি নিদিওঁ, এই আধা চামুচৰ অকণমান দিছোঁ। আমাৰ এতিয়া প্ৰায় হৈছে। এতিয়া ইয়াত দিম এতিয়া মেইন বস্তুটো জালুক।
এয়া আমাৰ এতিয়া চিকেন ৰেডি। এতিয়া মোৰ জালুকীয়া চিকেন ফ্ৰাই ৰেডি হৈ গ'ল আৰু এতিয়া খাওঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই থাকে তেওঁলোকে কমেণ্ট এটা কৰিবচোন। আপোনালোকৰ কমেণ্ট পালে ভাল লাগে আৰু যিসকল নতুন সদস্য হয় তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি চেনেলটো মৰম দি আগুৱাই লৈ যাব। পুনৰ নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।